নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ পুনৰবাৰ স্বাগতম। আমাৰ এতিয়া মন্দিৰৰ পৰা যোৱাৰ আগতে আমি সদায় মন্দিৰৰ আমাৰ কৰ্মচাৰী আৰু আমি সকলোৱে মিলি পেলাই মন্দিৰৰ কৰ্তৃপক্ষ সকলোৱে মিলি আমি বাবাৰ ওচৰত প্ৰাৰ্থনা ভাগ গাই সামৰো আৰু এতিয়া সেই প্ৰাৰ্থনা ভাগ গাবলৈ লোৱা হৈছে আৰু আপোনালোক ভক্তসকলে শুনি যাব পাৰিব। ধন্যবাদ। ৰাজহুৱা বন্তি জ্বলি আছে, এতিয়াও সেৱা কৰোঁ বুলি সেৱা কৰিব পাৰিব। হ'ল